কেইদিনমান আগতে আমি অসমৰ বিজেপি চৰকাৰৰ ৰাজনীতিত গৰু চোৰৰ নাম পালোঁ। এতিয়া সমগ্ৰ দেশত বিজেপি চৰকাৰৰ ৰাজনীতিত আমি দেখিবলৈ পাইছোঁ ভোট চুৰি কাণ্ড, যিটো আচলতে ইমানে এটা ভয়ংকৰ কথা, যিটো হয়তো আমি গায়েৰা দি চলিলে পিছলৈ আমাৰ বিপদ হ'ব পাৰে, পিছলৈ আমাৰ হয়তো বাক স্বাধীনতাই কাঢ়ি লোৱা হ'ব। ৰাহুল গান্ধীয়ে প্ৰেছ কনফাৰেন্স দি কোৱাৰ কাৰণে বা ৰাহুল গান্ধীয়ে এই ভোট চুৰি কাণ্ডটো উদঙাই দিয়াৰ কাৰণে আমি যদি মনে মনে বহি থাকোঁ বোলে ৰাহুল গান্ধী কংগ্ৰেছৰ মানুহ, তেওঁ হয়তো এইটো পলিটিকেল কনস্পাইৰেচি কিবা কৰিছে, তেনেকৈ ভাবি যদি আমি এই বিষয়ত মাত নামাতি বহি থাকোঁ, তেনেহ'লে দেশৰ গণতন্ত্ৰৰ প্ৰতি, দেশৰ সংবিধানৰ প্ৰতি ভাবুকি যে আহিব সেইটো খাটাং। আজি ৰাহুল গান্ধীয়ে প্ৰেছ কনফাৰেন্স কৰি যদি ভোট চুৰি কাণ্ড উদঙাই দিছে, তাত দেশৰ প্ৰতিজন সচেতন নাগৰিকে তাৰ সেই বিষয়ে মাত মতা উচিত, তাৰ বিষয়ে কথা পতা উচিত। তাত কি হৈছে, কি একচুৱেলি হ'বলৈ গৈ আছে, বা তাত যদি কিবা সুৰুঙা আছে, যদি সঁচাই ভোট চুৰি হৈছে, সেয়া ইলেকশ্যন কমিশ্যনে আমাৰ আগত ডাটা দি দিব লাগে। ইলেকশ্যন কমিশ্যনক যি বিচৰা হৈছে সেয়া দিব লাগে। কিন্তু ইলেকশ্যন কমিশ্যনাৰ, ভাৰতৰ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰে কি কয় যে ভোটদান কৰিব অহা সেই মাতা হওক, বেহেন হওক, এওঁলোকৰ ভিডিঅ' আমি কেনেকৈ লিক কৰি পাব্লিক কৰিব পাৰোঁ। আৰে কাৰোবাৰ প্ৰাইভেচি ভংগ কৰি আপোনাক কাৰোবাৰ ঘৰৰ ফুটেজ বিচৰা হোৱা নাই। এটা ভোট কেন্দ্ৰৰ, এটা বুথৰ য'ত ভোট গ্ৰহণ কৰি আছিল, যিটো CCTV তাত লগোৱা হয়। CCTVটো এইকাৰণেই লগোৱা হয় যে যদি ভোট কেন্দ্ৰত কিবা খেলি মেলি হৈছে, তেতিয়াহ'লে সেইটো যাতে আমি সেই CCTV ৰেকৰ্ডৰ এটা ধৰা পেলাব পাৰোঁ। কিন্তু জ্ঞানেশ কুমাৰ ইলেকশ্যন কমিশ্যনাৰ এইটো ষ্টেটমেণ্টে যে আমি সেই ভিডিঅ' পাব্লিক কৰিব নোৱাৰোঁ, আৰু পাব্লিক নকৰাৰ ফলস্বৰূপে আমি গম পাইছোঁ যে ইয়াতে নিশ্চয় নহয় খাটাং ভোট চুৰি হৈছে। কাৰণ ভিডিঅ' পাব্লিক যদি কৰিব নোৱাৰে, তো কেমেৰাটো লগোৱাৰ অৰ্থ নাই। আৰু যদি কাৰোবাৰ প্ৰাইভেচি ভংগ হ'ব বুলি, ভাৰতীয় মাতা বেহেনৰ যদি প্ৰাইভেচি ভংগ হ'ব বুলি যদি আমি সেই কেমেৰাটো আমি চেক নকৰোঁ, তেনেহ'লে সেই কেমেৰাটো লগোৱাও দৰকাৰ নাছিল, নহয় জানো? যদি পাব্লিক প্লেচ বুলি আপোনালোকে ভাবিছিল, যিহেতু ভোট তেনেকুৱা যদি ঘটনা সম্ভৱ হয়, তেনেকুৱা ঘটনা হ'ব পাৰে, বা ভোট চুৰি বা ভোটৰ লগত কিবা খেলি মেলি হ'ব পাৰে, সেই ক্ষেত্ৰতহে আমি কেমেৰাটো তাত লগাওঁ, বা প্ৰশাসনে বা ইলেকশ্যন কমিশ্যনে সেই কেমেৰা এটা তাত মানে লগাই থয়। যদি প্ৰাইভেচিৰ কথা আহে, এইটোক মানে কয় নহয় গছত গৰু উঠা কথা, সেইবিলাক কথা এজন IAS বিষয়াই বা এজন শিক্ষিত IAS বা এজন ছিনিয়ৰ যিজন অফিচাৰ, তেওঁ কেতিয়াও ক'ব নোৱাৰে। তেওঁ একচুৱেলি কয় নহয় IASৰ নামত কলংক হয়। জ্ঞানেশ কুমাৰ একচুৱেলি IAS নহয়, জ্ঞানেশ কুমাৰ হ'ল বিজেপিৰ অন্ধভক্ত, বিজেপিৰ লগত বিক্ৰী যোৱা এজন অফিচাৰ। বিজেপিত একদম মানে সানি পুতুকি তেওঁ উদুলি মুদুলি হৈ গৈছে। তেওঁ একচুৱেলি বিজেপিৰ ভক্ত, না কি তেওঁ IAS হয়, না কি ইলেকশ্যন অফিচাৰ হয়। কথাটো হ'ল এনেকুৱা মানে অন্ধভক্ত, এনেকুৱা বিজেপি কৰ্মী যদি দেশৰ ইলেকশ্যন কমিশ্যনৰ নিচিনা গধুৰ এটা দায়িত্বত থাকে, তেনেহ'লে ভাৰতৰ সংবিধানৰ প্ৰতি, ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা, তাৰ প্ৰতি যে ভাবুকি আহিছে আৰু আহিব, সেইটো 100% খাটাং। তো মই অসমৰ লগতে, যিহেতু মই অসমীয়াত কথা পাতোঁ বা অসমত থাকোঁ, অসমীয়া ভাষাত ভিডিঅ' বনাওঁ, মোৰ ভিডিঅ'বিলাক দেশত চাৰ্কুলেট নহয়। আনকি মোৰ ভিডিঅ' 10জন মানুহেও নাচায়, কিন্তু তথাপিও নিজৰ এক্সপ্ৰেশ্যন, নিজে যিখিনি ক'ব পাৰোঁ, নিজৰ যিটো স্বাধীনতা, কথা কোৱাৰ বাক স্বাধীনতা, আমি বিষয়ত মাত মতাৰ বাক স্বাধীনতা, যিটো আমাক দেশৰ সংবিধানে দি গৈছে, বাবা চাহেব আম্বেদকাৰে আমাক দি গৈছে, বাপুজীয়ে আমাক দি গৈছে, সেই বাক স্বাধীনতা, সেই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত যদি কোনোবাই বাধা দি সেই ব্যৱস্থা যদি ধ্বংস কৰিবলৈ গৈ থকা দেখিছোঁ, তেনেহ'লে তাত মত মতাটো মোৰ কৰ্তব্য, তাত মাত মতাৰটো মোৰ প্ৰয়োজন আছে। আৰু প্ৰতিজন ভাৰতীয় নাগৰিকৰ, প্ৰত্যেকজন অসমৰ জেন জিৰ হাতত সেই ক্ষমতা আছে। সেইকাৰণে মই মাত মাতিছোঁ, লাগিলে মোৰ ভিউজ এটা নাহক, মই ভিউজৰ কাৰণে কৰা নাই। কাৰণ কথাটো হ'ল এইবিলাক ক্ষেত্ৰত যদি মাত নামাতোঁ, আজি আমি ছ'চিয়েল মিডিয়াৰ যুগতো যদি ইয়াত আমি হাত সাৱটি বহি থাকোঁ, তেনেহ'লে আমি পিছত হাই কৰি লাভ নহ'ব। সময় থাকোঁতেই আমি তাৰ বিৰুদ্ধে পদক্ষেপ ল'ব লাগিব। তো ভোট চুৰি কাণ্ডত আমাৰ দেখিছোঁ এজনী ব্ৰাজিলিয়ান মডেল, আপোনাৰ তেখেতৰ নাম ব্ৰাজিলিয়ান মডেলৰ সৰুকালৰ এটা ফটো দিছে। এই মডেলগৰাকীৰ নাম হ'ল আপোনাৰ ৰাহুল গান্ধীয়ে যে প্ৰেছ কনফাৰেন্সত ইউজ কৰি আছে, ব্ৰাজিলিয়ান মডেল লাৰিছা নামৰ এই ব্ৰাজিলিয়ান মডেলগৰাকীৰ ফটো 22টা ভোটাৰ আইডিত 22 বাৰ ভোট দিয়াত প্ৰমাণিত হৈছে। তো কথাটো হ'ল
যদি বিৰোধী দলৰ দলপতিয়ে লোকসভাৰ বিৰোধী দলৰ দলপতিয়ে দেশৰ বিৰোধী দলৰ দলপতি এজনে যদি এনেকুৱা প্ৰেছ কনফাৰেন্স কৰি এইবিলাক এক্সপ'জ কৰাৰ পিছতো ইলেকশ্যন কমিশ্যনে যদি হাত সাৱটি বহি থাকে ৰজাৰ দৰে বহি থাকি বিজেপিৰ ইশাৰাত যদি নাচি থাকে তেনেহ'লে সেই ইলেকশ্যন কমিশ্যনাৰক বয়কট কৰা সেই ইলেকশ্যন কমিশ্যনাৰে ৰিজাইন দিবই লাগিব তেওঁ পদত্যাগ কৰিবই লাগিব নহ'লে দেশত এনেকুৱা পৰিস্থিতি হ'বই হ'ব যে জেনজি ওলাই আহিবলৈ বাধ্য হ'ব আৰু ৰাহুল গান্ধী ডাঙৰীয়ায়ো জেনজিক উদ্দেশ্যি যিখিনি আপিল কৰিছে জেনজিক যিখিনি ৰিকুৱেষ্ট কৰিছে মই ভাবোঁ প্ৰত্যেকজন জেনজিৰ হাতত সেই ক্ষমতা আছে অসমৰ প্ৰত্যেকজন নাগৰিকৰো সেই মই কংগ্ৰেছৰ হওক বা ৰাহুল গান্ধীৰ হওক মই কোনো কৰ্মকৰ্তা নহয় মই গৌৰৱেৰে কওঁ যে মই আম আদমি পাৰ্টি এজন একেবাৰে সৰু সৈনিক আম আদমি পাৰ্টি অসমৰ লগত মই যেতিয়াৰ পৰা জনা হৈছোঁ যেতিয়াৰ পৰা ৰাজনীতি জগতখনত মই ভৰি থৈছোঁ তেতিয়াৰ পৰা মই আম আদমি পাৰ্টি অসমৰ লগত জড়িত মোৰ কাৰণে আম আদমি পাৰ্টি সদায় শ্ৰেষ্ঠ সদায় ঊৰ্ধত কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই যি ভোট চুৰিৰ কাণ্ড উদঙাই দিছে সেয়া আমি অৱশ্যেই মানি ল'ব লাগিব সেইটো দেশৰ সংবিধানৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আৰু যদিহে সেইটো হৈছে মানে ইতিমধ্যে যিমান প্ৰেছ কনফাৰেন্স হৈছে যিমান গুণী জ্ঞানী শিক্ষিত মানুহে বাইট দিছে এই বিষয়ত মাত মাতিছে যিসকল নিৰপেক্ষ লোকে এই বিষয়ত মাত মাতিছে সকলোৰে এটাই কথা যদি ভোট চুৰি হৈছে এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এটা ভয়াবহ ভাবুকি এয়া বন্ধ হ'ব লাগিব আৰু এয়া যদি বন্ধ নহয় তেনেহ'লে তাৰ আমাৰ জেনজিৰ হাতত আমাৰ দৰে সৰু সৰু মানুহৰ হাতত কি ক্ষমতা আছে আমাৰ দৰে সৰু মানুহে ভোট দি আপোনালোকক সংবিধানৰ অধিকাৰ প্ৰদান কৰোঁ আমাৰ দৰে সৰু সৰু মানুহে আপোনালোকক জিকাই সংবিধানৰ দায়িত্ব অৰ্পণ কৰোঁ দেশৰ দায়িত্ব অৰ্পণ কৰোঁ কিন্তু সেই দেশৰ লগত সেই দেশৰ সংবিধানৰ লগত যদি গাফিলতি কৰা হয় তো আমি কেতিয়াও মানি নলওঁ আমি বুঢ়া হৈ যোৱা নাই আমাৰ বাহুবল কমি যোৱা নাই হয় আমাৰ টকা পইচাৰ আমি দুৰ্বল হ'ব পাৰোঁ আমাৰ ক্ষমতা নাথাকিব পাৰে কিন্তু যি আমাৰ ক্ষমতা আছে যি আমাৰ বাক স্বাধীনতা আছে তাক লৈ আমি সদায় গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি যাওঁ কাকো আমি ভয় কৰিবলৈ দৰকাৰ নাই তো মই জেনজিক অসমৰ প্ৰত্যেকজন যুৱক নৱপ্ৰজন্মক মই আহ্বান জনাম যে আমি হাত সাৱটি বহি ফেচবুকত ইনষ্টাগ্ৰামত ৰীল চাই সময় নষ্ট নকৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ৰক্ষা কৰিবৰ কাৰণে আমি ওলাই অহা খুবেই দৰকাৰ তো মোৰ আহ্বান সকলোৱে এই বিষয়ত মাত মাতক তো দেশ বচাওক বিজেপি হাতাও দেশ বচাও যিয়ে গণতন্ত্ৰৰ লগত খেলা কৰিব তেওঁক আমি হাতাব লাগে যিয়ে দেশৰ সংবিধানৰ লগত খেলা কৰিব তেওঁলোকক আমি হাতাব লাগে কথাটো হ'ল দেশ গঢ়িবলৈ আমি ওলাই আহিব লাগিব তো এতিয়া সাজু হ'ব লাগে যেনেকৈ আমাৰ লাচিত বৰফুকন থাকোঁতে অসমত কোনো মোগল বা দ্বিতীয় শক্তি আহি অসমত ৰাজত্ব কৰিব পৰা নাছিল তেনেদৰে আমি অসমখন বচাবলৈ আমাৰ দেশখন বচাবৰ কাৰণে সদায় বুকু ডাঠি ফ্ৰণ্টত থাকিব লাগিব তাৰ বাবে যদি ভগত সিঙৰ দৰে ফাঁচিও হ'ব লগা আছে সেয়া আমি কাণ পাতি ল'বলৈ সাজু আছোঁ কথাটো হ'ল আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰি যামেই যাম জয় জুবিন দা জয় আই অসম অসমত যদি কিবা এটা হৈছে মই ৰাজনীতি কৰা নাই মই হ'ব পাৰোঁ ৰাজনীতিৰ লগত জড়িত আম আদমি পাৰ্টিৰ আজি অসমত অস্তিত্ব নাই সেয়া মই নিজেও স্বীকাৰ কৰোঁ তথাপিও আম আদমি পাৰ্টিৰ লগত এটাই কাৰণেই আছোঁ আম আদমি পাৰ্টিৰ আদৰ্শ আম আদমি পাৰ্টিৰ লক্ষ্য দেশক উন্নত শিক্ষা ব্যৱস্থা উন্নত স্বাস্থ্য ব্যৱস্থাৰে দেশক বিশ্বগুৰুৰ আসনত স্থান দিয়া না কি হিন্দু মুছলিম কৰি বিশ্বগুৰুৰ আসনত স্থান দিয়া সেয়া লক্ষ্য আমাৰ আম আদমি পাৰ্টিৰ নহয় সেইকাৰণে মই আম আদমি পাৰ্টিৰ অতি এজন সৰু চিপাহী হৈ আজি পৰ্যন্ত লাগি আছোঁ যে যদিহে আম আদমি পাৰ্টিৰ নিচিনা লক্ষ্য আৰু উদ্দেশ্য লৈ ৰাজনীতিলৈ কোনোবাই আহে তেনেহ'লে তেখেতলোকক মই স্বাগতম জনাইছোঁ আৰু আমি একেলগে যদি কাম কৰোঁ শিক্ষাৰ উন্নতি কৰি স্বাস্থ্য ব্যৱস্থাৰ উন্নতি কৰি আমি দেশক আগুৱাই লৈ যাবলৈ সক্ষম হ'ম ধন্যবাদ জয় জুবিন দা জয় আই অসম জাষ্টিছ ফৰ জুবিন গাৰ্গ